যাই থাকবি তো আহি পালোঁ চামৰাং তো এই লিখা আছে চামৰাং ইয়াত এই পোষ্টাৰখনত লিখা আছে তো ৱেলকাম টু টি হাউচ লিখা আছে ইয়াত এইটোৱে হ'ল তো এয়া হ'ল চামৰাঙৰ মেইন গেট আমি পালোঁহি জাষ্ট চ' এয়া আকাশ আছে আমি দুজন মানে আমি চাৰিজন আহিছোঁ আমি চাৰিজন গাড়ী চাড়ী পাৰ্কিং কৰি এণ্ট্ৰি ফিজ দি আমি ভিতৰত সোমাই যাওঁ ব'লক তেন্তে ব'লক তো আমি ইয়াত কিবা খালোঁ বৰ্তমান চাওমিন খালোঁ খাই এতিয়া পিছত মানে সুন্দৰ প্লেচটোত আমি ফটো উঠিম তো আমি অলপ খোৱা লোৱা কৰিলোঁ তাৰপিছত অলপ ফুৰিব যাম তলৰ ফালেও আছে ওপৰতো আছে আমাৰ ঠাইখিনি পাহাৰুৱা ঠাইতো তো চাহ খেতি এটি আছে তো মাজে মাজে কোনোবাখিনি ওপৰ কোনোবাখিনি তলত তো ব্লগটো ভালদৰে চাই থাকিব সকলোখিনি খাম আৰু আমি বৰ্তমান আছোঁ এটা তেনেকৈ চাংঘৰতে ৰেষ্টুৰেণ্ট খাব পাৰি বস্তু তো আমি খাই বৈ আহিলোঁ আহি এতিয়া চাংঘৰ টাইপ এটা আছে তাত মানে উঠি আছোঁ তো এজন ব্লগাৰ ৰেষ্ট লৈছে মানে অফৰোডিং কৰি আহিলেতো আহি অলপ ৰেষ্ট ল'লে তো সুন্দৰ বতাহ লাগি আছে গাত এইটো লাইট মানে ৰাতি হ'লে লাইট জ্বলাই মানে লাইট জ্বলাই তো নেক্সট আকৌ আহিব মন আছেনে তো মানে কি আৰু আমি ধৰক কমেও আজি 30 কিলোমিটাৰ আমি অফৰোডিং কৰিছোঁ তো অফৰোডিং ৰাস্তাত অলপ কষ্ট হয় তো আমি বহুত কষ্ট পাইছোঁ আজি কিন্তু নেক্সট আহিম কাৰণ এখন গৰংগৰ এখন অফৰোডিং টাইপ বাইক ল'ম বুলি ভাবি আছে তো কমেণ্টত আপোনালোকে জনাই দিব কেনেকুৱা বাইক এখন ল'লে ভাল হ'ব তো এইবাৰ আমি সেইখন লৈ আহিম বুলি ভাবিছোঁ তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে তো গম পাই যাব আমি চেনেলটোত মানে ক'ত যাওঁ আৰু ইয়াতে যে নেক্সট টাইম গম পাই যাব এয়া আমি এতিয়া প্ৰথমটো চাংঘৰৰ পৰা নামি আহিলোঁ নেক্সট এটা আকৌ ছেকেণ্ড চাংঘৰত উঠিম নেক্সট মানে আকৌ এটা চাংঘৰত উঠিম মই দেওবাৰ মানে আহিব দেওবাৰ বা সোমবাৰে বঢ়িয়া তো আমি হয়তো উঠি আছোঁ এটা চাংঘৰত বহুত ওখ হয় ওপৰত আকাশ উঠিলে বাৰু এতিয়া আপোনালোকে চাই থাকক ইয়াৰ পৰা ভিউটো কেনেকুৱা আহে এজন ভিউটো দৰ্শন কৰি আছে তো এইটো ওপৰত চাং আছে গছ আছে আৰু আকাশৰ এটা ব্লগ আছে তো আপোনালোকে চাব মোৰ ডেছক্ৰিপশ্যনত আকাশৰ চেনেলৰ লিংক থাকিব চ' আপোনালোকে তাতে গৈ চাব পাৰিব ইয়াৰ চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব তো মই এতিয়া বহি অলপমান ৰেল ষ্টেচন মোৰ কাষত আছে গৌৰাংগ আহি ফটো উঠাই আছে তো আমাৰ আজি ফটো উঠা মানুহ দেৱ আছে আৰু দীপুল আছে তো চাই লওঁ সিহঁতক তো আকাশ শুই গ'ল ভাগৰি গৈছিলে মানে চ' পিছত আছে দীপুল হাই দিয়ে দীপুল দেৱ আছে হাই চ' আমি এইটো হ'ল আমাৰ 3 নম্বৰটো চাংঘৰ আমি দুটাত উঠিলোঁ এইটো 3 নম্বৰটো মানে এইটোৱে চবতছে ডাঙৰ চাংঘৰ হয় চ' পিছফালে আৰু আছে ঘৰ এইটো আমি আছোঁ বৰ্তমান ওপৰত চ' আকাশ মানে আৰু ক'বলগীয়া নাই একো আছে মোৰ লগত চ' ইয়াৰ পৰা ভিউটো আপোনালোকক বাৰু চিনেমেটিক শ্বৰ্ট টাইপ কেইটামান দেখাম চ' ফটো উঠি লওঁ আমি লৈ এতিয়া আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো
তো আমাৰ লগ এয়া দীপুল ঘোঁৰাত উঠিলে, আমিও উঠিম এতিয়া মানে সেয়াক দুখন ফটো উঠাই দিওঁ, তাৰপিছত উঠি আছোঁ আমিও। তো আজি আমি চামৰাং এতিয়া ঘৰত মানে চামৰাং চালোঁ, চামৰাং সুন্দৰকৈ ভিডিঅ' চিডিঅ' কৰিলোঁ, সুন্দৰকৈ এনজয় কৰিলোঁ। তো এতিয়া ঘৰ যাম, তো পিছত আকাশ আহি আছে। তো এইখিনিয়ে আৰু, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেল তো আমি আহি থাকোঁতে এনেকুৱা মানে চাৰিওফালে বাগান টাইপ এটা ৰাস্তা পালোঁ, ৰাস্তাটো পালোঁ এইটো ৰাস্তাটো মানে। চ' ইয়াত আমি অলপ ৰখি দিলোঁ ফটো শ্বুটৰ কাৰণে, সিহঁতে ফটো উঠি আছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কি হয় চব গম পাই যাব।